हेलो गाइस की खबर आपनालोকৰ खबर निश्चय ভাল মোৰো ভালে ইয়া মোৰ চেনেলত আজি মই এই ৰেচিপি লৈ আহিছো দেখিছেনে আপোনালোকে ইয়া হৈছে মাঘ বিহু স্পেচিয়েল মাহ কৰাই ৰেচিপি ইয়া বিহুত মই কেনেকৈ মাহ কৰাই বনালো ইয়াত কি দিলো এইখিনি ভাবিলো আপোনালোকৰ ওচৰত শেয়াৰ কৰো আৰু যিসকলে নতুন আহিছে মোৰ চেনেলত তেওঁলোকে যেন চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে লগতে ঘণ্টা বটনটো অল কৰি দিয়ে তেতিয়াহে আপোনালোকে মোৰ ভিডিও বলাগলৈকে পাই থাকিব ইয়া দেখিছেনে মাহ কৰাইখিনি দেখিয়ে খাও লাগিছে ধুনীয়া লাগিছে সকলোৱে বাৰু এইখিনি বনাব জানেয়ে তথাপিও মইনো কেনেকৈ বনালো সেইখিনি আপোনালোকৰ ওচৰলৈ লৈ আহিছো ব্লগচোন এতিয়া ইয়া হৈছে বৰা চাউল ইয়া অলপকৈ বৰা চাউলখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব ইয়া এইখিনি বৰা চাউল মোৰ ভাজি লোৱা হৈ গ'ল আৰু এইখিনি ভাজিব আছে ইয়াতে মই বৰা চাউল লৈছো আধা কেজি ইয়াতে ভাজি উঠি পেপাৰত থৈ দিছো মই ধুনীয়াকৈ ইয়া হৈছে তিলখিনিও ধুনীয়াকৈ ভাজি ল'ব লাগিব ইয়া দেখিছেনে তিলখিনি ইয়া আছে ভাজিব ইয়াতে মই লৈছো তিল 1 কেজি তিলখিনি ভাজতে ধুনীয়াকৈ ভাজিব লাগিব ইয়া তিলখিনি মোৰ ভাজি লোৱা হৈ গ'ল ইয়াতে থৈ দিছো একেলগে মই চাউলৰ লগতে ইয়া দেখিছেনে ইয়াতে ইয়া লৈছো সোণালী মুগ মই লৈছো এপোৱা এইখিনিও ধুনীয়াকৈ ভাজি মই ইয়াতে থৈ দিম ইয়া দেখিছেনে ইয়াতে থৈ দিলো এইখিনি হৈছে মাও মই এপোৱা লৈছো ইয়াতে মাখিনিও ধুনীয়াকৈ ভাজি ইয়াতে থৈ দিম একেলগে দেখিছেনে থৈ দিলো ইয়া হৈছে বগা বুট লৈছো মই এপোৱা কিনো ভাজিখিনি ইয়াতে মই থৈ দিছো ইমান ধুনীয়া গন্ধ ওলাইছে গটিখিনিৰে ইয়াতে লৈছো এইখিনি মই ভাজিবৰ বাবে বাদাম লৈছো মই আধা কেজি বাদামখিনিও ধুনীয়াকৈ ভাজি লম বাদামখিনি মোৰ ভাজি লোৱা হৈ গ'ল ইয়া বাকলি উৰাই কিনে ইয়াতে থৈ দিলো একেলগে ইয়া দেখিছেনে গন্ধতে খাও লাগিছে ইয়াতে ইয়া নাৰিকল লৈছো মই ইয়াতে দুটা সৰু দুটা নাৰিকল লৈছো নাৰিকলখিনিও ধুনীয়াকৈ মই ইয়াতে ভাজি ল'ম কেঁচা গন্ধ যোৱালৈকে মই ভাজিম ধুনীয়া গন্ধ এটা ওলাই যাব তেতিয়া নমাই থম দেখিছেনে ভাজি ল'লো মই নাৰিকলখিনিও একেলগে ইয়াতে এইখিনি হৈছে আদাখিনি ধুনীয়াকৈ মই ভাজি ল'ম একো দিয়া নাই ইয়াতে সুদা কেৰাহীতে ভাজি আছো মই ধুনীয়াকৈ দেখিছেনে আপোনালোকে ইয়াতে মই এতিয়া অকণমান নিমখ দি ল'ম আদাখিনি যাতে আদাখিনিৰ ভিতৰলৈ নিমখখিনি সোমাই যায় ইয়াত দেখিছেনে ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ নিমখখিনি এইখিনিও ভাজি লোৱা হৈ গ'ল এতিয়া ইয়াতে নিমখ লৈছোঁ মই সোৱাদ অনুসৰি ইয়াতে এইখিনিও ভাজি ল'ম ইয়া নাৰিকলখিনি ইয়াতে মিক্স কৰি দিলোঁ এতিয়া দেখিছেনে ইয়াতে মই এতিয়া আদাখিনিও দি দিম একেলগে ইয়া ভাজি লোৱা নিমখখিনিও দি লৈছোঁ ইয়া দেখিছেনে এইখিনি এতিয়া মই মিক্স কৰি অলপমান জোৰাব দিম জোৰাৰ পিছত বটলত ভৰাই থৈ দিম ধুনীয়াকৈ দুমাহমান থাকি যাব ধুনীয়াকৈ এয়া দেখিছেনে এতিয়া এইখিনি মই মিক্স কৰি লৈ ল'ম আপোনালোকেনো কেনেকৈ মাহ কৰাই বনাই মোৰ বনোৱাতে হৈছেনে নাই আপোনালোকে কমেণ্ট বক্সত জনাবচোন মই এনেকৈয়ে মাহ কৰাই ৰেচিপি বনাওঁ বিহুত ইয়াতে সৰিয়হৰ তেল
পিঁয়াজ জলকীয়া সানি কিনে খাব লাগে, বহুতেই ভাল লাগে। ধুনীয়া লাগিছে। এয়া মোৰ মাকৰাই ৰেচিপি তৈয়াৰ হৈ গ'ল। দেখিছেনে ধুনীয়া লাগিছে। আপোনালোকেনো কেনেকৈ মাকৰাই বনায় সেইখিনি কমেণ্ট বক্সত জনাবচোন। যদি মোৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিসকলে নতুন আহিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, বাটনটো অল কৰি দিয়ে। ভালকৈ নাজানো, যিখিনি জানো সেইখিনিয়ে বনাইছোঁ বিহুত। আজিলৈ বাৰু ইয়াতে ৰাখিম আৰু আগলৈ ভিডিঅ' দি থাকিম, আপোনালোকে ছাপোৰ্ট কৰি যাব।